বৰুৱা হেমচন্দ্ৰ গোস্বামী লক্ষ্মীনাথ বেজবৰুৱা পদ্মকান্ত গোহাঁই আনন্দ চন্দ্ৰ বৰুৱা ভূমিকা কেজি ৰাইছিল এইসকল আছিল আৰু চন্দ্ৰকুমাৰ বৰুৱাই আমি যেতিয়া সৰু আছিলোঁ চন্দ্ৰকুমাৰ বৰুৱাই আপোনালোকে জানে এতিয়া চন্দ্ৰকুমাৰ বৰুৱাই এখন কেইবাটাও কবিতা তেখেতৰ কবিতা পাঠ্যপুথি প্ৰচলন আছিল আৰু তাৰে এটা বিখ্যাত কবিতা আছিল যিহেতু ৰহস্য ৰোমান্টিক যুগৰ তেওঁ পাঠ্যপুথিৰ এজন কবি আৰু কবিতাটি আছিল মানুহে কেৱ মানুহে কেৱ মানুহদিনে নাই কেৱ কৰা কৰা পূজা পাঠ্য অৰ্থ লৈ জয় জয় মানৱ দেৱ এইটো আছে তেখেতৰ কবিতা আৰু একেখনৰ যিহেতু সকলো আছে নুবুজো নৱপ্ৰদ একেখনত ঘূৰি পেলাই তেতিয়া এটা বিপ্লৱৰ সৃষ্টি হৈছিল যিহেতু তেতিয়া স্বাধীনতা আন্দোলনৰ অধিকতী আছিল তাৰে অন্যধাৰে এজন জাতিসত্তাৰ ওপৰত বিপ্লৱ কৰিব পৰা এজন ব্যক্তি আছিল তেওঁ আছিল অম্বেদকাৰ ৰায়চৌধুৰী তেওঁ তেতিয়াই কৈছিল কোনফালে চাই কোনফালে লৰোঁ কোনটিক এৰি কোনটিক কৰোঁ এটা ঘটিলে আনফালে কৰোঁ ক্ষিপ্ৰতাতে উদ্বেগ উঠি আনে ভূত ধৰা ঘটনা দুৰ্গতি সকলোৱে আনে আৰু দেখিছোঁ সৌমা কুহুতিৰ ওপৰত কুটুমা ধৰিয়ে পবিত্ৰতাৰ শিশু কৰে কেনে গতি গতি প্ৰবঞ্চনাৰ বিপ্লৱাদীয়েও তাকে কৰোঁ বিপ্লৱ মই তাকে কৰি বিপ্লৱ সমাজখন ভালদৰে আগবঢ়াই নিবলৈ হ'লে সমাজখন শক্তিশালী হ'বলৈ হ'লে আমি সকলোৰে বৃত্তিক প্ৰশংসা কৰিব লাগিব সকলোৰে বৃত্তিটোক আমি শ্ৰদ্ধা কৰোঁ শিকিব লাগিব আৰু সকলোৰে সততা আৰু নিষ্ঠাৰে যদি নিজৰ নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰে তেতিয়া দেশখন শক্তিশালী নোহোৱাৰ কোনো কথা নাই কিন্তু সেইখিনিতে যে আমাৰ দেশখন শক্তিশালী নোহোৱাৰ বিভিন্ন সময়ত কথা আহে যে এইটো কাৰণে হোৱা নাই আমি যদি সকলোৱেই সেই আত্মসংশোধনটো থাকে আত্মসমালোচনটো থাকে তেতিয়া আচলতে ভাৰতবৰ্ষ কোনো কাৰণে দুৰ্বল হ'ব নোৱাৰে দুৰ্বল নহয় আৰু সেইখিনি নোহোৱাৰ কাৰণে আজিলৈকে আচলতে আমি যি পৰ্যায়লৈ যাব লাগিছিল ভাৰতবৰ্ষৰ অৰ্থনীতি হওক ভাৰতবৰ্ষৰ বিকাশ হওক সেই পৰ্যায়লৈকে আমি যাব পৰা নাই নিজকে জীৱন আচৰ্গা কৰা বুলি ক'ব লাগিব কিন্তু আমি চবেই হয়তো আমাৰ কণ ল'ৰা ছোৱালীয়ে তৰুণৰামৰ বিষয়ে হয়তো আজি ভালকৈ বুজি পোৱা নাই সেই সম্পৰ্কে আমাৰ চৰকাৰৰ তৰফৰ পৰা এটা অনুভৱ হৈছে যে স্বাধীনতা দিৱসৰ সময়ত স্বাধীনতাৰ যুৱকে আমাৰ যুঁজ দিয়া আমাৰ অসমৰে বহুত তেনেকৈ বিশিষ্ট ব্যক্তি আছে তেওঁলোকৰ আদৰ্শ নীতি যাতে আমাৰ উঠি অহা আজি আমি এই দেশভক্ত তৰুণসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই তেওঁৰ মৃত্যু দিৱসৰ দিনা আমি তেওঁৰ দ্বিতীয়তম মৃত্যু দিৱসৰ দিনা আমি তেওঁৰ যিটো ত্যাগ বলিদান তেওঁৰ লেখকৰ ক্ষেত্ৰত হওক দেশভক্তিৰ ক্ষেত্ৰত হওক তেওঁৰ যিখিনি আমাৰ অসমবাসীৰ বা অসমৰ বাবে স্বাধীনতা আন্দোলনত আমাৰ সহযোগিতা আগবঢ়াই আহিছে যাবই নালাগে মই আৰু তেওঁৰ ত্যাগৰ প্ৰতি তেখেতে যিটো দেশৰ প্ৰতি আমাৰ যিখিনি কাম কৰি থৈ গৈছে যেন আজি নতুন যুৱ প্ৰজন্মৰ সেই আদৰ্শবিলাক মানি চলিবলৈ আমি এটা ক'ব গ'লে এক প্ৰকাৰৰ আজি আমি অসম চৰকাৰৰ দেশভক্তি দিৱস হিচাপে পালন কৰিছোঁ আৰু সেই পালন কৰা মেইন উদ্দেশ্য হ'ল আজি তৰুণৰাম ফুকনৰ মৃত্যু দিৱসৰ দিনা আজি দেশভক্তি দিৱস হিচাপে পালন কৰিছোঁ আমি আৰু সমগ্ৰ দেশতে আজি ৰাজ্যতে আজি এই দেশভক্তি দিৱস পালন কৰিছে আৰু সেই আমাৰ ইয়াত সকলো সাংবাদিকসকল আৰু আমাৰ ADC ছাৰ ধীৰাজ জৈন আৰু আমাৰ অতিৰিক্ত সঞ্চালক আমাৰ অফিচৰ সকলো
কাৰ্যালয়ৰ কৰ্মকৰ্তাসকল উপস্থিত থাকি এই সফলভাৱে আমি কাৰ্যসূচীখন দেশভক্ত দিৱস হিচাপে কাৰ্যসূচীখন আমি চলাই লৈ গ'লোঁ। লগতে আমি বৃক্ষৰোপণ যিটো আমাৰ কাৰ্যসূচী আছিলে, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, তেওঁৰ এই বৃক্ষৰোপণ কাৰ্যসূচীটো আমি চলাই লৈ গৈ আমি সকলো বৃক্ষৰোপণ কৰিলোঁ। এইখিনিয়ে মোৰ ক'বলগীয়া।